এৰা চাল হোৱা দিয়া কথাটো মানে সেইটোহে হ'ল হয় দিয়া আমাৰ এই গাঁৱৰ মানুহৰ মানসিকতা কেতিয়াও সলনি নহ'ব কৰোণা পজিটিভ ওলালে বুলি সিহঁতক এঘৰীয়া কৰি দিব লাগেনে এই আধুনিক যুগতো এনে নিষ্ঠুৰ সিদ্ধান্ত আচলতে কথাটো কি জানা পিংকি আমাৰ এই গাঁৱৰ মানুহবোৰে বেমাৰটোৰ সম্পৰ্কে ভালদৰে বুজি পোৱা নাই আচলতে আগে পিছে এই গাঁৱত কাৰো পজিটিভ ওলোৱা নাছিল সেয়েহে মানুহবোৰে ভয় খাই আছে সেই বুলি এনেকুৱা এটা সিদ্ধান্ত কি হলো মৰমে ইমান নিচেচা আহিছা যে এই নক'ব আৰু বুজিছে ভাত মাৰকেইটা ভোকত কলবলাই আছে কিয় ধন নাই জানি সিহঁতক সন্ধান দিব কেনেকৈ যাব যোৱাকালি মিটিঙত সিদ্ধান্ত হৈছে সিহঁতৰ ঘৰলৈ যোন যাব তেওঁকে এঘৰীয়া কৰা হ'ব কিয় তুমি গম নাই পোৱা নি কি গম পোৱা নোপোৱা কথা কৈছা কেলে সেই পংগুটোৰ কৰোণা পজিটিভ ওলালে নহয় এতিয়া বায়েকলে বেয়া লাগিছে তাই তাকে সৰুতেতো মাক বাপেকৰ মূৰা চুবালে এবাৰ আকৌ বায়েকৰ মূৰাটো চুবাব বিচাৰিছে বেচেৰীজনী ইমান কষ্ট কৰি ঘৰখন চলাইছিল এতিয়া সেইটো মুদা তাকে মইনা এই মইনা ধনতে তই এইকেইটা ল এতিয়া ভালকৈ থাকিবি কি বস্তু এইবোৰ কিবা কিবি আছে আৰু যদি ভালকৈ থাকিবি হ'ব বাৰু দে আৰু এটা কথা কি বিশেষ কাম থাকিলে ওলাই যাবি এনেই ওলাই ঘূৰি নুফুৰিবি হ'ব দে মই গৈ থাকোঁ কিমাননো হৈ থাকে সেইকাৰণে অলপ উঠি আহিলোঁ কোন আহিছিল নো ধন্দা আহিছে বস্তুকেইটা দি পঠিয়াই গৈছে কি দিলাচোন বহু ভাল কথা খৰিকেইটা সেই এডালটো কিয় লাগে নহয় মানে আপুনি খালে খালে বুলি ক'লে যে সেইকাৰণে সুধিলোঁ কোনে কি খালে সেই এডালটো নিজৰ কামত যা এই ধনে ৰাইজৰ সিদ্ধান্ত কেওকান নকৰি অন্যদান কৰি ফুৰিছেগৈ আকৌ তেন্তে মিটিং হ'ব যেন পাওঁ তাকে জানিছিলে ৰাইজে যে আমাক এনেকুৱাই কৰিব যি হ'ল ভালেই হ'ল ৰাইজে আমাক এঘৰীয়া কৰি ভালেই কৰিলে মোৰ এখন সমাজৰ লগত থাকিবলৈ একেবাৰে মন নাছিল ৰাইজে আমাক এঘৰীয়া কৰি ভালেই কৰিলে ধিক্কাৰ মইনা বৰ চিন্তাত পৰিল তাতে কৰোণা ছিজন ক'ৰ পৰা কেনেকৈ কি কৰি চলিব সেয়েহে তাই অৱশেষত ভাবি পালে তাইৰ আগৰ কামটোকে পুনৰ আৰম্ভ কৰিব সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে নিশামুক জগাবলে বহু যুগৰ তৃষা তুমি বহু যুগৰ তৃষা তুমি উভতি চোৱা ধূলি অৰিবাতে ধূলি হৈ হৈ উৰিব জীৱনী উজুতি খোৱা উচুপনি বোৰে ছবি হৈ হৈ কবহি কাহিনী সময়ৰে সুতি সুততে সুহুৰি সুৰুঙাৰে সৰকি সুঁৱৰি উভতি চোৱা ধূলি অৰিবাতে ধূলি হৈ হৈ উৰিব জীৱনী Mina, kalau zamannya, dia mana? Magi. Baik kalau dengar, ini kan sebagai ini magi. Kalau saya mau juga.
আজি মানুহ মানে আহিলি যে তোৰ কাৰণে অকল তোৰ কাৰণে এইবোৰ হৈছে তোক আজি তাক মাৰিবলৈ দে মোক মহিলা ইমান জ্বৰ উঠিছে বাটৰ আজি যাব নালাগে দে মই যাওঁ হ'ব মই যাম তই যাব নালাগে বাদ দে নালাগে মই যাম নালাগে তই যাব মই নালাগে যাম ঘৰৰ পৰা ওলাই যাব নালাগে তই তোৰ জ্বৰ আছে তই জীৱনে কান্দিছে ৰৈ ৰৈ ভঙা সপোনকে চাই মৰমে কান্দিছে লৈ লৈ হিয়া জুৰি ৰোৱা চাই জীৱনে কান্দিছে ৰৈ ৰৈ
শুনা তেন্তে। আচলতে আমাৰ গাঁৱৰ সমাজখনৰ মানুহবিলাকে এনেকুৱা। আচলতে আমাৰ গাঁৱৰ সমাজখনৰ মানুহখিনি ভাল নহয়। এনেকুৱা সময়ত এখন মানুহক অকলশৰীয়া কৰাটো উচিত আছিলে। আমাৰ সমাজৰ এটা ভুল সিদ্ধান্তৰ কাৰণে আজি এটা পৰিয়াল শেষ হৈ গ'ল। কি গাঁৱত আমাৰ কৰোণা পজিটিভ কেলা মই খাব লাগে কি হ'ব দে আপোনাৰ ছোৱালী কৰোণা পজিটিভ ওলালে ইমান ল'লে নমেলো প্ৰকাশ ঢুকোৱাৰ পিছৰে পৰা মইনাবোৰ অকলশৰীয়া হৈ পৰিল। যিহেতু মইনাৰ বাবে প্ৰকাশেই সকলো, ভায়েক, মাক, দেউতাক সকলো। প্ৰকাশৰ স্মৃতিয়ে মইনাকবোৰ শোকাকুল কৰি তুলিল। এটা কথা কোৱা হোৱাই নাই নহয়। এটা ভয়াৱহ পথ দুৰ্ঘটনাত মইনা আৰু প্ৰকাশৰ মাক দেউতাক ঢুকাইছিল আৰু সেই পথ দুৰ্ঘটনাতে প্ৰকাশে তাৰ হাত এখন চিৰদিনৰ বাবে হেৰুৱাইছিল। গাঁৱৰ ৰাইজেতো প্ৰকাশ আৰু মইনাৰ মাক দেউতাক ঢুকোৱাৰ কাৰণ প্ৰকাশ বুলিয়েই ভাবি লৈছিল। সেয়েহে গাঁৱৰ ৰাইজে মইনা আৰু প্ৰকাশক হীন চকুৰে চাইছিল। এতিয়া মইনাৰ সমস্ত দায়িত্ব ধন আৰু পিংকীয়ে মূৰ পাতি লৈছে। ধন আৰু পিংকীয়ে মইনাক কোনো অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই। সেয়ে মইনা এতিয়া ধন আৰু পিংকীৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ল। বিচৰা সময় ঘূৰি নাহে, মন মাথো উৰা মাৰে, নিচলা হৃদয়ে পথ বিচাৰে, এৰি অহা খোজৰ বাটে সময়